যেনেকৈ কৰিছে তাৰ প্ৰতিদান ইয়াৰ ক্ষেত্ৰত যিখিনি কষ্ট আমি কৰিব লাগে আমি প্ৰত্যেকে কৰিম। শৰ্মা হওক, সমন্ত শৰ্মা, যিখিনি আমাৰ টীম আছে যথেষ্ট কষ্ট কৰি আছে। যিখিনি বেলেগতকৈ আৰু ৰাস্তা দুটা হয়। সমষ্টি বিভিন্ন উন্নয়নৰ সম্পৰ্কে আলোচনা কৰিলে মূলতঃ কি মানে সমস্যাৰ স্থান পালে? আজি বুলি নহয়, মই যিদিনাখন নিৰ্বাচন শেষ হৈছে, ফলাফল ওলোৱাই নাই, সেইদিনাখনৰ পৰা আমি সমষ্টিৰ প্ৰত্যেকটো অঞ্চলত গৈ মানুহৰ যিখিনি নেকি অসুবিধা সেই সম্পৰ্কে জনাৰ চেষ্টা আমি কৰি আছোঁ। ইয়াৰে আগতো মই গড়েশ্বৰ এই অঞ্চললৈ আহিছোঁ, কিন্তু আজি আমাৰ গড়েশ্বৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ ভিতৰত এই অঞ্চলৰ যিসকল মানুহে মোক লগ কৰিব বিচাৰি আছিল বিভিন্ন সমস্যা লৈ, তেখেতসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলৰ লগত সুন্দৰভাৱে আলোচনা কৰিছোঁ আৰু আগন্তুক সময়ত সেই সমস্যাবিলাক কেনেধৰণে আমি মোকাবিলা কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ, সেই সম্পৰ্কে আমি আলোচনাও কৰিছোঁ আৰু তাৰ ব্যৱস্থা আগন্তুক দিনত আমি ল'ব লাগিব। যিখিনি সমস্যা ৰাইজে উত্থাপন কৰিছে, মই ভাবোঁ সেইখিনি সমস্যা কম সময়ৰ ভিতৰত সমাধান কৰিব পৰা সমস্যা নহয়, যথেষ্ট সময় লাগিব। কিন্তু এইখিনি সময়ত যিখিনি সময় আমি পাম, এইখিনি সময়ৰ ভিতৰত যিখিনি পাৰা যায় সেইখিনি আমি কৰিম। আৰু আজি আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ভাৰতবৰ্ষৰ ইতিহাসত জনতাই নিৰ্বাচন কৰি দিয়া এজন প্ৰধানমন্ত্ৰী, পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বক চিনাকি দিছে, প্ৰতিষ্ঠা কৰিছে যে ৰাইজৰ লগত থাকিলে, সমাজৰ লগত থাকিলে, দেশৰ উন্নয়নৰ কাৰণে যদি কাম কৰা যায় তেতিয়াহ'লে ভগৱানেও আশীৰ্বাদ কৰে। আৰু সেই কথাটো আজি প্ৰতিপন্ন হৈছে। সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিচাপে স্বীকৃতি পাইছে। আজিৰ দিনটোত তেখেতে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। মই এই হিচাপতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে নেতৃত্বক ভগৱানে শক্তি দিয়ক, আগন্তুক দিনক ভাৰতক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বা ভাৰতৰ চুকে কোণে যিবিলাক নেকি সমস্যা, সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ভগৱানে যাতে তেখেতক যথেষ্ট শক্তি আগবঢ়ায়। তেখেতৰ যি নেকি পথ আমাক দেখুৱাব, সেই পথেৰে আমি সদায় আগবাঢ়ি গৈ তেখেতৰ যিটো নেকি ধাৰণা, তেখেতৰ যিটো নেকি কল্পনা বা তেখেতৰ যিটো নেকি ভিজন, এই ভিজনত গৈ যাতে আমি উপনীত হ'ব পাৰোঁ। আমাৰ যিখিনি নেকি ব্যক্তিগত প্ৰচেষ্টা প্ৰত্যেকৰে থকা উচিত, আমি সেইমতে আগন্তুক দিনত কাম কৰি যাম। মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে যোৱা পথটো পুখুৰী সদৃশ হৈ পৰিছে, যাতায়াতৰ অনুপযোগী হৈ পৰিছে। মই সেইদিনাখন সেই বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিছোঁ। দুদিন আগত আমাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও ইয়াত আহিছিলে আমাৰ আয়ুক্ত কাৰ্যালয়ত, আৰু আমাৰ শুক্লে চেৰফাং পৰিষদীয় সমষ্টিৰ সন্মানীয় পাৰিষদ তথা BTC চৰকাৰৰ EM গণেশ কছাৰী ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছোঁ। খুব কম দিনৰ ভিতৰত সেই পথটোৰ কাম আৰম্ভ হ'ব। কিছু অফিচিয়েল খেলি মেলিৰ কাৰণে এইটো কণ্ট্ৰেক্টৰ ৰিলেটেড কিছু ইছ্যু আছে। কোনোবাই টেণ্ডাৰ কৰিছে, কোনোবাই কোৰ্ট কেছ কৰিছে আৰু কোনোবাই কোৰ্ট কেছ কৰিছে। এনেকুৱা ধৰণৰ কিছু কাৰণত কামটো ইতিমধ্যে এতিয়ালৈকে আৰম্ভ হোৱা নাই। গোটেই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ক মানে তেখেতক অৱগত কৰাইছোঁ, গাৰ্জেন মিনিষ্টাৰ মহোদয়কো অৱগত কৰাইছোঁ। তেখেতসকলে আশ্বাস প্ৰদান কৰিছে যে 2 দিনৰ ভিতৰত যিখিনি নেকি সমস্যা এনেকুৱা ধৰণৰ বিসংগতি চলি আছে, কোৰ্ট কেছ দিয়া দি ইজনে আনজনৰ ওপৰত, এইখিনি চব ঠিক হৈ যাব আৰু কম দিনৰ ভিতৰতে ৰাস্তাটোৰ কাম আৰম্ভ হ'ব। আৰু খুব প্ৰয়োজনীয় ৰাস্তা, কেৱল মানে ৰাইজেই যায় সেই ৰাস্তাটোৰে তেনেকুৱা নহয়। বিভিন্ন সময়ত ৰোগী সিফালেৰে যায়, হয়নে? বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰি থাকে আৰু এটা প্ৰধান ৰাস্তা আমাৰ। গতিকে সেই ৰাস্তাটো বেয়া হৈ থাকিলে ক'ৰবাত আমাৰো মন চন বেয়া লাগি থাকে আৰু সেই ক'ৰবাত গড়েশ্বৰৰ ছবিখন ৰাইজৰ ওচৰত বেয়াকেই যায়। গতিকে আমি বিচাৰোঁ গড়েশ্বৰৰ ছবিখন আগন্তুক সময়ত খুব সুন্দৰভাৱে যাতে প্ৰতিষ্ঠা পায়, তাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে যিখিনি কৰণীয় সেই কামখিনি আমি কৰি গৈ থাকিম। কিছুখন বিশ্বনাথ মেডিকেল আছে, এই কথাখিনি আমি
সেইদিনাখন যিখনি গাৰ্জেন মিনিষ্টাৰৰ মিটিং আছিল তাত আলোচনা কৰিছোঁ। কিছু অলপ অসুবিধা আছে, কম দিনৰ ভিতৰত সেই কামখিনিও আগবাঢ়িব। আৰু ময়ো নিজাববীয়াকৈ মেডিকেল ডিপাৰ্টমেণ্টৰ লগত কথা পাতিম, আমাৰ ADC যোনে এই বিভাগটো চাই তেখেতৰ লগতো কথা পাতি এইখিনি কম সময়ৰ ভিতৰত যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ ব্যৱস্থা আমি ল'ম।